বহলীয়া পাতবিলাক মানে বাছি লৈছোঁ মই। তাৰপিছত লগত মানে নৰসিংহৰ 2-3টা ঠাল আৰু এগাঠি আদা আৰু অলপ নহৰু লৈছোঁ, অলপ মানে এটা নহৰু লৈছোঁ। এই গোটেই বস্তুখিনি বাছি পেলাই মই মিক্সিত ধুনীয়াকৈ বটি এটা পেষ্ট বনাম। পেষ্ট আপোনালোকে দেখিছে ভেদাইলতাখিনি মই পিঁয়াজ আদা নহৰু পেষ্ট বনাই তেল দি পেলাই, যিটো তেল মাৰি দিয়া বুলি কয়, তেনেকৈ ভাজি লৈছোঁ। নিমখ হালধি নিজৰ প্ৰয়োজন অনুসাৰে বা জোখমতে আন্দাজমতে দিছোঁ। মোৱা মাছখিনি ৰাখিলে ফ্ৰাই হৈ আছে, লুটিয়াই দিওঁ অকণমান। অকণমান ডিপ ফ্ৰাই কৰি মোৱা মাছ এতিয়া ইয়াত আমি অলপ কুহুমীয়া গৰম পানী দিছোঁ। এতিয়া ভালকৈ উতলিবলৈ দিম। তাৰপিছত আমি উতল ভালকৈ অহাৰ পিছত মাছখিনি ইয়াত ঢালি দিম।